নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আশা কৰোঁ সকলো ভালে আছে, সুস্থ আছে। আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আজি ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তেন্তে আহকচোন আজি দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। আমাৰ মা এতিয়া সুমনক গা ধুৱাই আছে। আনকেইদিন ময়ে ধুৱাই দিওঁ, কিন্তু এতিয়া মা আছে যে মাক ক'লোঁ যে গাটো ধুৱাই দে, সেইকাৰণে মায়ে ধুৱাই দিছে তাক গাটো। গা ধুৱালে এটাই সুবিধা, খালি তাক পানী চুব লাগে। পানীৰ পৰা সি পটকৈ উঠি আহিব টান পায়। এতিয়া ভাতটো খুৱাই দিওঁ মই। ভাতটো খুৱাই দিয়াৰ পিছত তাক মই এতিয়া গাই ৱাটাৰ খুৱাই দিওঁ। তাৰপিছত এতিয়া মই তাক আইৰণ আৰু ভিটামিন খুৱাই দিওঁ। মা আৰু ভাইটি ঘৰলৈ গ'ল। বহুত বেয়া লাগিছিল যোৱাৰ সময়ত, কিন্তু উপায় নাই, নগ'লেও নহয়। সকলোৱেতো ঘৰত কাম থাকে, এখন তেওঁলোকৰ নিজা সংসাৰ আছে আৰু এইফালে দেউতাৰো অসুবিধা, দেউতাৰ অফিচ থাকে। বহুত বেয়া লাগিছে যোৱাৰ সময়ত আৰু সেইখিনিয়ে মই ভিডিঅ' ৰেকৰ্ড কৰি থৈ দিছিলোঁ। আজি নেক্সট দিনা হয়, কালি ভিডিঅ' নকৰিলোঁ কাৰণ কালি মাহঁতক থৈ অহাৰ পিছত আৰু বেয়াও লাগে, ভিডিঅ' কৰিব ইচ্ছা নগ'ল আৰু শুই থাকিলোঁ। আজি দ্বিতীয় দিনা হয় আৰু এতিয়া আমাৰ সুমনৰ দেউতাকে বনাই আছে জুইত কুচিয়া মাংস। আৰু জুইত সকলো বস্তু বনালে খাই বহুত ধুনীয়া লাগে আৰু টেষ্টটোও ধুনীয়া উঠে। আৰু সেইকাৰণে আমাৰ বেছিভাগ মাছ মাংস থাকিলে জুইতে বনোৱা হয়। আৰু আমাৰ সুমনৰ দেউতাকে ধুনীয়াকৈ মাংস বনায়। মই কুচিয়া নাখাওঁ, মোৰ কাৰণে আছে দাইল, মাছ আৰু জাতিলাও। আৰু এতিয়া ভাতটো খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। আৰু এতিয়া ভাত পানী খাই ভণ্টি, মই আৰু সুমনৰ দেউতাক সুমন বাগানৰ ফালে ওলাই যাওঁ বুলি ভাবিছোঁ। আমাৰ ভণ্টিয়ে কালি মাহঁত গ'ল যে সেইকাৰণে মনটো বেয়াও লাগে। মই ক'লোঁ যে ব'ল ওলাই যাওঁ দুয়োটা। সেইকাৰণে আমি গোটেইকেইটা ওলাই আহিলোঁ এপাক বাগানৰ ফালে ওলাই যাওঁ বুলি। আৰু তাই বহুত ভাল পালে এই সেউজীয়াবোৰ দেখি। আৰু এনেও চাবচোন আপোনালোকে, যেতিয়া আমাৰ ভাগৰ বা আমাৰ কেতিয়াবা মন চন বেয়া লাগি থাকে আৰু সেউজীয়াবোৰ দেখি আমি ভাগৰ সেই অনুভৱটো মানে নোহোৱা হৈ যায়। বহুত ভাল লাগে সেউজীয়াবোৰ দেখি, চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া। আৰু ভিডিঅ'টো কৰাৰ আগতে আপোনালোকৰ এটা বস্তু দেখাব ওলাইছোঁ। এইটো ৰেড কালাৰ কাপোৰ, এইযোৰ এইখন মেখেলা মই সুমনৰ বাৰ্থডে দিনাখন পিন্ধিছিলোঁ। আৰু চাদৰখন এইখন, আৰু এইটো ভণ্টিয়ে দহি গুঠিছিল। পিন্ধি বহুত ভাল লাগে আৰু আচলতে বোৱা চুটবিলাক পিন্ধি বহুত আৰাম লাগে। বহুত ভাল লাগিছে। আৰু আজি ভিডিঅ'টো ভাবিছোঁ এইখিনিতে শেষ কৰোঁ বুলি। আপোনালোকে কেনেকুৱা পালে জনাব, আৰু যদি ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব।